প্ৰথমতে নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আকৌ মই যাব ওলালোঁ পথাৰত আৰু পথাৰত কি কৰোঁ এটা আপোনালোকক দেখাইছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব এতিয়া আমি আহি পালোঁ পথাৰ প্ৰায় মানুহৰ ৰোৱা হৈছে আমাৰো আজি ৰুলে চাগে হ'ব তাৰপিছত আহিব নালাগে আৰু পথাৰত এয়া সকলোৱে ৰুই আছে এই পাপা আহি আছে কাৰণ এই মুন্নাটো দাঙি নিবৰ কাৰণে দিগদাৰ মই এইখিনি আহিলোঁ আপোনালোকে বাৰু জোকলৈকে ভয় কৰে নাই মোৰ হ'লে বৈদ্য ভয় লাগে আৰু এতিয়া য'ত ৰুব আহিছে তাতে জোক আছে বুলি কৈছে তাকে চিন্তা কৰি আছোঁ যে কি বা কৰিম ৰুব পাৰিম নে নোৱাৰিম চিন্তা লাগিছে আৰু আজি বতৰটো খুবেই ভাল বুলি ক'ব লাগিব কাৰণ ৰ'দত ৰুব নোৱাৰি আৰু বতৰটো বঢ়িয়া ঠাণ্ডা হৈ আছে আপোনালোকে পথাৰৰ পৰা উঠিলনে আমাৰ আজি আছে মানে 1 বিঘা 1.5 বিঘামান আছে এইখিনি ৰুলে আমি পথাৰৰ পৰা এতিয়া উঠিব পাৰিম আৰু আজি হ'ব লাগে ৰোৱনীও আহিছে কি হয় চাই লওক এতিয়া কিনকিনকৈ অলপমান বৰষুণ পৰিছে আৰু আমি থিয় চাহ খালেও ইয়াতে বহিব জেগা নাই আমাৰ এইফালে ৰুটি খাই আছে ৰুটি ভাজি মোক ভিতৰত থাকা হ'লে দেখাই দিয়া ডাঙৰ পৰা কি কয় ৰুটি ডাঙৰকৈ পুৰি এখনকৈ খালেও হয় সৰু সৰুকৈ সেই কৰি থাকে মই কৰো কোনোবা শুনা হাতটো ইমান ধুনীয়া পৰা চাবলৈ লৈছোঁ হ'লেও বঢ়িয়া দে কথা বেছি হৈছে তামোলৰ হেৰিটো ক'ত থ'ল ৰুব লাগিব বোলে ৰাতি ভাত খুৱাব কথা বহুত হৈছে বাইদেউ কওক দে আকৌ এটা বাইদেউ আছিল আগলৈ কৈছোঁ এনেকৈ হেৰি কৰি চাইডত দিব লাগিব আৰু গোল কৰি দি কোণাটোত দি কোণাটোত দি হেৰি কৰি মেলাম কৰি দি কঠীয়াকেইডাল এনেকৈ আমি ভঁৰাল বনালোঁ ৰোৱা হ'ল আমাৰখিনি আৰু এতিয়া এই পানীৰ মাজতে বহি কিনে ভাত খাব লাগিব ভাতকেইটা খাই লৈ উঠি যাম আৰু ঘৰত আলিতে বহি ভাত খাব লগা হৈছে বহাৰ জেগা নাই চবফালে পানী একে চালিতে বহি ভাত খাব লাগিব জুতিয়ে ভাতে বা এই জুতি ভগৱান কি লাগে ভাত খাই লৈ এতিয়া এইবোৰ কিছু খাই আছে
হ'বয়ে কুচুমক কিনে এইটো কুচুম যাব নোৱাৰে আমি এতিয়া ঘৰত যাম আৰু বেছি সময় নাই মা খুৰীমা এইবিলাক বনৰীয়া মহৰ শস্য ৰুব পাৰে নে বনৰীয়া মহৰ কাৰণে এইবিলাক চব পানী জমা হৈ গৈছে না ইমান বনৰীয়া মহৰ উৎপাত বোকাৰো এতিয়া ঘৰত আহিলোঁ আমাৰ সোনকালে শেষ হ'ল আৰু বহুতে খুৰী মাতে ৰুই আছে আপোনালোকে ভিডিঅ'টো চাই কিনে কেনে পালে জনাব ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব